আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত জেলেবি বনাম বুলি আহিছোঁ। প্ৰথমতে মই 2 কাপ চেনি লৈছোঁ। 2 কাপ যদি চেনি লয় 1 কাপ পানী ল'ব। মই 1 কাপ পানী দিলোঁ। এইখিনি মই প্ৰথমে গেছত দিম। মই জেলেবি বনাবৰ কাৰণে 2 কাপ চেনি, 2 কাপ চেনিত 1 কাপ পানী দিব। তাত কালাৰটো উঠিবৰ কাৰণে আজি মই হালধি ব্যৱহাৰ কৰিছোঁ। অকণমান হালধি দিছোঁ কালাৰটো উঠিবৰ কাৰণে। আৰু এটা প্ৰচেছ আছে, ফুড কালাৰ দিও কৰিব পাৰি। মই মানে চিৰাপটো ধুনীয়া গোন্ধ এটা ওলাবৰ কাৰণে মই ইলাচি দিছোঁ। এতিয়া আজি মই লৈছোঁ হালধি দি বনাবৰ কাৰণে। হালধি বেছি দিব নালাগে, পাতলকৈ অকণমান হালধি দিব। বেছি দিব নালাগে, নেমু অকণমান চেপি দিব। তেতিয়া জেলেবিখনত এই যে বগা বগা যে হয় তেতিয়া সেইটো নুঠে। এয়া মই এনেকৈ উতলাই আছোঁ। বস্তুটো যেতিয়ালৈকে ফুটটো বেছি এটা উঠিব মানে টানা হ'ব নালাগে, খালি আঠা আঠা নিচিনা হ'ব। মানে ফুটটো কমো হ'ব নালাগিব, বেছিও হ'ব নালাগিব। যদি কমি যায় জেলেবিখন অলপ সেমেকা টাইপৰ হয়। কুৰকুৰি টাইপত হ'বলৈ হ'লে অকণমান ফুটটো জোখৰ হ'ব লাগিব। আজি মই হালধি দিয়ে বনালোঁ। সেয়া মোৰ হৈছেহি। চাব যাতে এনেকৈ লৈ পেলাই ফুটটো খুব হ'ব নালাগে, ঠিক এনেকুৱা টাইপত হ'লে নমাই দিব। এতিয়া মই এইটো চিৰাপটো নমাই দিম। ইয়াত আপোনালোকে কেশৰো দিব পাৰে। ইয়াত মই খালি ইলাচিহে দিছোঁ, আপোনালোকে যদি পাৰে কেশৰো দিব পাৰে। এয়া মই 1 কাপ ফুল কেয়াৰ দিছোঁ, ময়দা দিছোঁ। তাত মই এচামুচ ঘিউ দিব পাৰে আৰু ৰিফাইনো দিব পাৰে। মই ঘিউ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ মিলাই ল'ব। এয়া মোৰ মিলোৱা হৈছে। মই ইয়াক অলপ বেছি নিদিব, কম কমকৈ পানী দি পেলাই আপোনালোকে মিলাব। একেবাৰতে দি নিদিব। খুব ভালদৰে মাৰি ল'ব। মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই লোৱাৰ পাছতহে, নাই হোৱা মই পানী আৰু অলপেই দিব লাগিব। এনেকৈ কম কমকৈ দি থাকিব। এয়া মোৰ হৈছেহি আৰু। চাব যাতে এনেকৈ দিয়াৰ আপুনি চামুচখন ওপৰৰ পৰা দিয়াৰ লগে লগে বস্তুটো এনেকুৱা যদি হৈ যায়, জানিব যে জোখটো হৈছে আৰু পানী দিব নালাগে। মই এতিয়া বেকিং পাউডাৰ দিম। মই এয়া বেকিং পাউডাৰ এচামুচ দিছোঁ 1 কাপ ময়দাত। আপোনালোকে ইন'ও দিব পাৰে যদি ইন' দিম বুলি ভাবে। মই এয়া 1 কাপ দিছোঁ। দি পেলাই মই ভালকৈ আকৌ লৰাম।
তেতিয়া জানিব যে আপোনাৰ জোখটো হৈ গৈছে। জোখটো এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া মই ঘিউ লৈ লৈছোঁ। যাতে বেছিও হ'ব নালাগে, কেৰাহীখনৰ অলপ একাঙুলমান হ'লেই হ'ল, বেছি দিব নালাগে। ঘিউ ব্যৱহাৰ কৰিব পাৰে, ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই এয়া ঘিউ ব্যৱহাৰ কৰিছোঁ। এতিয়া জেলেবি বনাবৰ কাৰণে এয়া ঘিউ মানে হেৰিখিনি জেলেবি যিখিনি মিশ্ৰণ মই ময়দা গুলি ল'লোঁ যে সেইখিনি মই ইয়াত, এইটো মোৰ গাখীৰৰ পেকেট হয়, গাখীৰৰ পেকেটো ল'ব পাৰে বা এনেকুৱা ধৰণৰ পেকেটো ল'ব পাৰে। পেকেটটোত মই সমানে কাটি ল'লোঁ। কাটি পেলাই এটা মই মগটোতে বহাই ল'লোঁ। বহাই লৈ মই জেলেবিখিনি এতিয়া ইয়াত বনোৱা হেৰিখিনি মই ইয়াত বাকি দিম এনেকৈ। মই এয়া প্ৰথমে আৰু এইটো বস্তু ইয়াত ভৰাই লোৱাৰ পাছত এইটো ত্ৰিভুজ আকাৰে এনেকৈ লৈ ল'ব ধুনীয়াকৈ। লোৱাৰ পাছত এই যে মূৰটো থাকিলে অকণমান শ্লাইড, মূৰটো অকণমান বেছি নহয়, অকণমান শ্লাইড কাটি দিব। এনেকেই মই একেলগে 6-7খন দি বনাব পাৰিব। মই মিডিয়াম ফ্লেমতে দিয়া আছে। এয়া 4 ছেকেণ্ডমান ৰাখিলেই হ'ল। 4 ছেকেণ্ডমান ৰখাৰ পাছত আপোনালোকে উঠাই দিব। আমাৰ এয়া জেলেবি বনোৱা হৈ গ'ল। এয়া চাওক, এয়া কুৰকুৰি টাইপৰ হৈ গৈছে। খালি কোমলো, খাবলৈও ধুনীয়া। এয়া ৰেচিপিটো কেনেকুৱা পাই জনাব, লাইক কৰিবলৈ নাপাহৰিব, কাষতে থকা বেল আইকনটো দবাব। আকৌ মই নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।